बडलेण्ड टाइगार फेसबुक पेज सालायगिरि आरो इउटुबारखौ एजाहार होदों तामुलपुर जिल्ला एबीएमसुआ। पैसा नाथायबो पकेट खाली হৈ যায় पैसा নহলে तारमाने हि आन्दोलन शुरू करिदों यार एको काम নাই। बडलेण्ड टाइगार मुंनि फेसबुक पेजनि गेजेरजों धनजीब रामसियारि मुंनि सासे सुबुङा मोनसे भिडिअ हगारनायखौ लानानै दावराव दावसि सोमजिनायखौ नुनो मोनदों। All BTC Minority Students Union आफाद गुसुङै एबीएमसुनि गाहाय नेहाथारि ताइसेन हुसैनखौ पाकिस्तान आरो बांलादेशआव दैथायहरनायनि खोथा बुंनायजों लोगोसे एबीएमसुखौ भेलुलेस आफाद बडलेण्ड ओनसोलाव एबीएमसुनि जेबो गोनांथि गैया होनना बायदि रावजों सोंखारिनायखौ लानानै गोख्रों फिनजाथाय होयो एबीएमसुनि दैदेनगिरि तामुलपुर जिल्ला एबीएमसुनि आफादगिरि बदरुद्दीन खाना। लोगोसे बिथाङा बुंबावो दि बिदि जुदि जोंनि हारि माहारिनि गेजेराव सोंखारिबाय थायोब्ला गोजोन थासारि सोरजिनाय बिथिङाव जेंना जेंसि सोमजिनो हागौ, बेनिखायनो बिदि बिबुंथि होनायनिफ्राय जानगाराव थानो खावलायदों। बे गासै जाथायखौ अजद दैखांनानै तामुलपुर जिल्ला एबीएमसुआ तामुलपुर पुलिस थानायाव गांसे गसर दैखाङो। लोगोसे बिदि बुंनानै समाजाव बेले-बेजे सोमजिनो नागिरनाय सुबुंखौ हमनानै आयेन बादि साजा होनायनि राहा लानो थाखाय खावलायो आरो बे बिथिङाव बिटिआरनि गाहाय मावफुंगिरि प्रमद बर'खौ थोंजों नोजोर होनानै अजदगिरिनि सायाव साजा होनो खावलायदों। আজি তামুলপুর জিলা এবিএমসি পৰিয়ালৰ তৰফৰ পৰা আমি তামুলপুৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া তামুলপুৰ থানাত আহি আমি উপস্থিত হৈছোঁ। আমি যোৱাকালি ফেচবুক পেজ এটাৰ জৰিয়তে বড়োলেণ্ড টাইগাৰ অফিচিয়েল পেজ এটাৰ জৰিয়তে আমি এটা ভিডিঅ' আপলোড কৰিছিলে। সেই ভিডিঅ'ৰ পৰা আমি দেখিছোঁ এবিএমচিৰ কেন্দ্ৰীয় এবিএমচিৰ সন্মানীয় সাধাৰণ সম্পাদক টাইচন হুছেইন ছাৰ আৰু বিটিএডি অঞ্চলৰ দিনে নিশাই কাম কৰি থকা এবিএমচিৰ ওপৰত তেখেতে কটু মন্তব্য কৰি বিটিএডি অঞ্চলৰ যি শান্তি পৰিৱেশ সেই শান্তি পৰিৱেশত তেওঁ বিঘান জন্মাইছে আৰু তেখেতসকলে ধৰ্মীয় সংখ্যালঘু বা এবিএমচিৰ পৰিয়ালক তেখেতে বাৰে বাৰে তাৰমানে সেৱা প্ৰতিপন্ন কৰি ধৰ্মীয় সংখ্যালঘু ৰাইজক সেৱা প্ৰতিপন্ন কৰিছে। এই কথাটো এইকাৰণে ক'ব পাৰি তেখেতে ভিডিঅ'টোত আপলোড কৰি কৈছে যে এই টাইচন হুছেইন ছাৰক তেখেতে বোলে বাংলাদেশলৈ পঠিয়াই দিব, পাকিস্তানলৈ পঠিয়াই দিব। এতিয়া আমাৰ প্ৰশ্ন হ'ল কি তেখেতে সেই বাংলাদেশৰ গৃহমন্ত্ৰী নে সেই বাংলাদেশ পাকিস্তানৰ তেওঁ গৃহমন্ত্ৰী নে তেওঁ সেই চোৰাংচোৱা সংস্থাৰ লগত তেওঁ সম্পৰ্ক আছে, এইবিলাক কথা বিটিএডি অঞ্চলৰ ধৰ্মীয় সংখ্যালঘু ৰাইজ আৰু এবিএমচিৰ মাজত আমাৰ প্ৰশ্নৰ উদ্বিগ্ন হৈছে। আৰু তেখেতে এটা কথা বাৰে বাৰে কৈ থাকে আৰু কৈ আছে, আমি এই ভিডিঅ'টো দেখিছোঁ তেখেতে উত্থাপন কৰিছে এই বিটিএডি অঞ্চলত এবিএমচিৰ কোনো ধৰণৰ প্ৰয়োজনীয়তা নাই বুলি তেখেতে আমাক সেৱা প্ৰতিপন্ন কৰিছে। আমি আহ্বান কৰিছোঁ তেওঁ কি এবিএমচিৰ উপদেষ্টা নেকি, তেওঁ কি আমাৰ সংখ্যালঘু ৰাইজৰ কি টানকৰ্তা নেকি, তেওঁ এবিএমচিৰ লগত তেওঁ কিবা সম্পৰ্ক আছে নেকি, নে কোনোবা এটা জাতিক সেৱা প্ৰতিপন্ন কৰাটো তেওঁ মানসিক দৃষ্টিগোচৰত পৰে নেকি, এইবিলাক কথাই কিন্তু বাৰে বাৰে সেৱা প্ৰতিপন্ন কৰিছে। সেয়েহে এই বিটিএডি অঞ্চলত আমি শান্তিৰে বসবাস কৰি আছোঁ আৰু শান্তিৰে আমি গণতান্ত্ৰিক পদ্ধতিৰে বিভিন্ন সময়ত কেন্দ্ৰীয় এবিএমচিৰ সন্মানীয় সভাপতি আছৰাফুল ইছলাম, কেন্দ্ৰীয় এবিএমচিৰ সন্মানীয় সাধাৰণ সম্পাদক টাইচন হুছেইন আৰু কেন্দ্ৰীয় এবিএমচিৰ সমূহ বিষয়ববীয়াসকলৰ নেতৃত্বত এই বিটিএডি অঞ্চলৰ ধৰ্মীয় সংখ্যালঘু ৰাইজৰ ন্যায় নিৰাপত্তা আৰু বিভিন্ন সমস্যাৰ দাবীত আমি আন্দোলন কৰি আহিছোঁ। সেই আন্দোলনত কোনোবা ৰাজনৈতিকৰ ছত্ৰছায়াত তেওঁৰ বেঘাত জন্মে নেকি, আমাৰ এই প্ৰশ্নটো হৈছে। আজি বিটিচি চিফ প্ৰমোদ বড়ো ডাঙৰীয়াক আমি আহ্বান জনাইছোঁ সেইজন বড়োলেণ্ড টাইগাৰ ফেচবুক পেজৰ যিজন ব্যক্তিয়ে তেখেতে ভিডিঅ' আপলোড কৰিছে বিটিচি প্ৰশাসনৰ দায়িত্বত থকা বিটিচিৰ চিফ প্ৰমোদ বড়ো ডাঙৰীয়াক তেখেতৰ সাহস আছে নেকি সেইজন ব্যক্তিক গ্ৰেপ্তাৰ কৰি দৃষ্টান্তমূলক শাস্তিৰ ব্যৱস্থা কৰিব পাৰিব নেকি? যদি কৰিব পাৰে তেখেতক আমি ধন্যবাদ জনাম আৰু যদি নোৱাৰে তেতিয়া বোলে এবিএমচিৰ পৰিয়ালৰ পৰা আমাৰ এটা প্ৰশ্ন উত্থাপন হয় সেইজন ব্যক্তি কোনোবা ৰাজনৈতিক ছত্ৰছায়াত তেখেতে বাৰে বাৰে এবিএমচি তথা ধৰ্মীয় সংখ্যালঘু ৰাইজক টাৰ্গেট কৰি লয় নেকি? সেইকাৰণে আমি ন্যায় পোৱাৰ কাৰণে আমি তামুলপুৰ জিলাৰ আমাৰ তামুলপুৰ সদৰ থানাত আহি আমি এজাহাৰ দাখিল কৰিছোঁ আৰু এবিএমচিৰ পৰিয়ালৰ তৰফৰ পৰা সেইজন ব্যক্তিক গ্ৰেপ্তাৰ কৰি দৃষ্টান্তমূলক শাস্তি দিয়াৰ ব্যৱস্থা কৰিবলৈ আমি দাবী উত্থাপন কৰিছোঁ। আৰু আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে আমি আৰু এটা কথা দাবী উত্থাপন কৰিছোঁ, তেখেতৰ পাকিস্তান বাংলাদেশ তেওঁৰ পিতৃ সম্পত্তি নেকি, তেখেতে যে কৈছে পাকিস্তানত মাটি দিব, পাকিস্তানত খেতি পঠিয়াব। আজিৰ তাৰিখত এটা কথা প্ৰশ্ন উদয় হয়, ধৰ্মীয় সংখ্যালঘু বা এবিএমচিৰ পৰিয়ালৰ আমাৰ মাজত এটা প্ৰশ্ন উদয় হৈছে 2017 চনত যেনেকৈ লাফিকুল ইছলামক হত্যা কৰা হৈছিল তেনেকৈ এবিএমচিৰ কণ্ঠ টানকৰ্তা, এবিএমচিৰ বজ্ৰকণ্ঠ, এবিএমচিৰ সাধাৰণ সম্পাদক
টাইছন হুছেইন ছাৰক তেখেতসকলে কেতিয়াবা তেনেকৈ টাৰ্গেট কৰি লোৱাৰ প্ৰশ্ন আমাৰ ABMSU আমাৰ তামোলপুৰ জিলা ABMSU আৰু ধৰ্মীয় সংখ্যালঘু ৰাইজৰ এটা বৃহৎ ডাঙৰ প্ৰশ্ন উত্থাপন হৈছে সেইকাৰণে আমি আজি তামোলপুৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াক আমি এজাহাৰ দাখিল কৰিছোঁ সেই এজাহাৰৰ জৰিয়তে আমাৰ ন্যায় আমি পাম বুলি আমি সংবিধানক আমি সন্মান জনাই আজি সংবিধানৰ পদ্ধতি মতে সংবিধানৰ মতে আমি এজাহাৰ দাখিল কৰিছোঁ